নমস্কাৰ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আমি অসম জিকে PYQ প্ৰেক্টিছ কৰি আছিলোঁ অসম পুলিচ আৰু ADRE 3.0 কাৰণে আৰু আমাৰ অন্যান্য অসম কম্পিটিটিভ এক্সামৰ কাৰণে। আজি তাৰে লেকচাৰ নম্বৰ 8 হয়। চ' আজি বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি লৈ আনিছোঁ। আহক আজিৰ কুৱেশ্যনবোৰ আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন গাঁও পঞ্চায়ত আছে? 2005, 2100, 2202 নে 2305? কিমানখন গাঁও পঞ্চায়ত আছে? চ' কাৰেক্ট এনচাৰ হ'ব 2202খন গাঁও পঞ্চায়ত আছে। ইয়াৰ লগতে আমি 2011 চনৰ চেঞ্চাছৰ বিষয়ে দুটামান তথ্য অলপ জানি লওঁ। যি অসমৰ জনসংখ্যা কিমান আছিল? পপুলেশ্যন এপ্ৰক্স আছিলে 3.12 কৰোৰ আছিলে 3.12 কৰোৰ আছিলে, ঠিক আছে। আৰু এইটো আমাৰ যি ভাৰতৰ ক্ষেত্ৰত কিমান 2.58% হয় পপুলেশ্যনৰ ক্ষেত্ৰত, ইণ্ডিয়ান পপুলেশ্যনৰ ক্ষেত্ৰত টোটেল যি আমাৰ অসমৰ জনসংখ্যা 2.58% হয়। ছেক্স ৰেচিঅ' কেনেকুৱা আছিলে? যি টোটেল 958 ফিমেল আছিলে কিমান পাৰ 1000 মেলত, ঠিক আছে। 1000 মেলত 958 ফিমেল আছিলে আমাৰ যি নেশ্যনেল ছেক্স ৰেচিঅ' কিমান হয়? 943 হয়, 943 হয় নেশ্যনেল। আমাৰ অসমৰ 958 পাৰ 1000 মেল আছিলে। আৰু চাইল্ডৰ ক্ষেত্ৰত এইটো এডাল্ট হয়, আৰু চাইল্ডৰ ক্ষেত্ৰত যি 0 পৰা 6 বছৰৰ শিশুলৈ কিমান আছিলে? 962 আছিলে, 962 পাৰ 1000 মেলত যি মেল শিশু আছিলে তাৰে 962 ফিমেল শিশুও আছিলে, অ'কে। আৰু লিটাৰেচি ৰেট কেনেকুৱা আছিলে? অসমত টোটেল লিটাৰেচি আছিলে 72.19% আছিলে। মেলৰ ক্ষেত্ৰত আছিলে মেল আছিলে 77.85% আছিলে। আৰু ফিমেল আছিলে কিমান আছিলে? 66.72% আছিলে, মনত ৰাখিব। কি ৰিলিজন আছে? আমাৰ হিন্দু অসমত এইবিলাক বহুত বৰ্তমান চেঞ্চাছ আহিব ন, তো এই বহুত বেছি ইম্পৰ্টেণ্ট হয়। আমি 2011 চেঞ্চাছৰ তথ্য হিন্দু আমাৰ প্ৰায় হিন্দু 61 পইণ্ট ছামথিং আছিলে, 61.440 বা 45 ছামথিং 45 এনেকৈ 61 মনত ৰাখিব। মুছলিম 34% আছিলে 2011 চনত দেই, আৰু খ্ৰীষ্টান 3.74% আছিলে। আৰু লেংগুৱেজ কি আছিলে? অসমীয়া কোৱা যি মাদাৰ টেং আমাৰ মাতৃভাষা, অসমীয়া মাতৃভাষা কোৱা 48% অসমীয়া কৈছিলে 11 চেঞ্চাছ অনুসৰি। আৰু ছেকেণ্ড স্প'কেন লেংগুৱেজ আছিলে অসমত বেংগলী আছিলে। এইটো কুৱেশ্যন আহে, ছেকেণ্ড স্প'কেন লেংগুৱেজ বেংগলী আছিলে, ঠিক আছে, বেংগলী আছিলে প্ৰায় 29% পপুলেশ্যনে বেংগলী কয় একৰ্ডিং টু 2011 চেঞ্চাছ। চ' নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ। বহুতকেইটা তথ্য আমি পালোঁ ইয়াৰ পৰা। আহক নেক্সট কুৱেশ্যন আমি চাওঁ। ভাৰতৰ চাহ চহৰ হিচাপে তলৰ কোনখন চহৰ জনাজাত? দাৰ্জিলিং, ডিব্ৰুগড়, শিলিগুৰি নে নাইনিতাল? তো টি চিটি বুলি কাক কয়? আমাৰ ডিব্ৰুগড়ক কয়, হয়নে? ডিব্ৰুগড়ক টি চিটি অফ ইণ্ডিয়া বুলি কয়, অ'কে। চ' নেক্সট কুৱেশ্যন। বৰ্তমান ভাৰতীয় প্ৰসংগত কলা বিপ্লৱ ব্লেক ৰিভলিউশ্যন শব্দটো কিহৰ সৈতে জড়িত? ব্লেক ৰিভলিউশ্যন। খাৰুৱা তেলৰ অধিক ৰপ্তানি ক্ষমতা, খাৰুৱা তেলৰ উৎপাদন আত্মনিৰ্ভৰশীলতা, নে কলা মাটিৰ মানদণ্ডৰ উন্নতি, নে গাখীৰ উৎপাদনত আত্মনিৰ্ভৰশীলতা? কি হয়? ব্লেক ৰিভলিউশ্যনটো খাৰুৱা তেল উৎপাদনৰ লগত জড়িত আৰু আত্মনিৰ্ভৰশীলতা, খাৰুৱা তেল উৎপাদন আত্মনিৰ্ভৰ ব্লেক ৰিভলিউশ্যন জড়িত হয়, ঠিক আছে। গাখীৰ উৎপাদন আত্মনিৰ্ভৰ এইটো কিহৰ লগত নাই? এইটো হোৱাইট ৰিভলিউশ্যনৰ লগত মনত ৰাখিব হোৱাইট ৰিভলিউশ্যনৰ লগত এইটো জড়িত। আৰে লিখা জানো
হোৱাইট ৰেভলিউশ্যনৰ লগত জড়িত আৰু কুৱেশ্যন আহে হোৱাইট ৰেভলিউশ্যনৰ ফাদাৰ কোন হয় ডক্টৰ বাৰ্গিছ কুইৰাণ বুলি কয় হা তেখেতক ডক্টৰ বাৰ্গিছ কুইৰাণ বুলি কয় হা কুইৰাণ বুলি কয় মনত ৰাখিব ফাদাৰ অফ হোৱাইট ৰেভলিউশ্যন অ'কে এইটো গাখীৰ উৎপাদনৰ আত্মনিৰ্ভৰতাক এইটো হোৱাইট ৰেভলিউশ্যনৰ লগত জড়িত অন্যান্য ৰেভলিউশ্যন কিছুমান আছে গ্ৰীণ ৰেভলিউশ্যন কিহৰ লগত জড়িত গ্ৰীণ ৰেভলিউশ্যন কিহৰ লগত জড়িত এইটো ফুড যি ফুড প্ৰডাকশ্যন আছে আমাৰ যি ৰাইচ তাৰপিছত গেহু ৱেট এইবিলাকৰ লগত জড়িত হয় হা হোৱাইট ৰেভলিউশ্যনৰ কথা ক'লে আমি গাখীৰৰ লগত জড়িত ডায়েৰী ছেক্টৰত ব্লু ৰেভলিউশ্যন মনত ৰাখিব ব্লু ৰেভলিউশ্যন কিহৰ লগত জড়িত মই কমপ্লিট লিখি দি নাই ব্লু ৰেভলিউশ্যন হৈছে আপোনালোকৰ এগ্ৰিকালচাৰৰ লগত ৰিলেটেড মানে ফিছ এগ্ৰিকালচাৰ ফিছ প্ৰডাকশ্যন মনত ৰাখিব হা ফিছ প্ৰডাকশ্যনৰ লগত জড়িত ফিছ প্ৰডাকশ্যনৰ লগত জড়িত ব্লু ৰেভলিউশ্যন মনত ৰাখিব হা তাৰপিছত য়েল্ল' ৰেভলিউশ্যন মনত ৰাখিব হা য়েল্ল' ৰেভলিউশ্যন কিহৰ লগত জড়িত এই য়েল্ল' ৰেভলিউশ্যন যি আমাৰ মাষ্টাৰ্ড অইল চিডছ প্ৰডাকশ্যনৰ লগত জড়িত য়েল্ল' ৰেভলিউশ্যন মনত ৰাখিব পিংক ৰেভলিউশ্যন কিহৰ লগত জড়িত পিংক হৈ আপোনাৰ অনিয়ন প্ৰডাকশ্যনৰ লগত জড়িত ঠিক আছে অনিয়ন প্ৰডাকশ্যনৰ লগত জড়িত আৰু গল্ডেন ৰিভলিউশ্যন চ' এইকেইটা আটাইকেইটা ইম্পৰ্টেণ্ট হয় হা গল্ডেন ৰিভলিউশ্যন কিহৰ লগত জড়িত গল্ডেন ৰিভলিউশ্যন যেনেকৈ ফ্ৰুইটছ হানি বি এইবিলাকৰ লগত জড়িত ঠিক আছে ফ্ৰুইটছ হানি তাৰপিছত ফ্লাৱাৰ প্ৰডাকশ্যন এইবিলাকৰ লগত গল্ডেন ৰিভলিউশ্যন জড়িত আছে গ্ৰীণ ৰিভলিউশ্যনৰ ফাদাৰ কোন হয় গ্ৰীণ ৰিভলিউশ্যন MS স্বামীনাথন হয় হা নেক্সট কুৱেশ্যন লেফটেনেণ্ট কামাণ্ডাৰ শ্ৰীমতী কৰবী গগৈ বিদেশত ৰাছিয়াত প্ৰতিৰক্ষা হিচাপে নিযুক্তি লাভ কৰাৰ ভাৰতৰ প্ৰথম মহিলা নৌসেনা বিষয়া তেওঁৰ মূল দক্ষতা কি আছিল ছাবমেৰিন প্ৰযুক্তি ৰাফেল যুদ্ধ বিমানৰ কাৰ্যকলাপ নে MiG-29 সম্পৰ্কীয় এয়াৰনেটিকেল প্ৰশিক্ষণ নে যুদ্ধ জাহাজ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ তো কাৰেক্ট এনচাৰ হ'ব যুদ্ধ জাহাজ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যন অসম চাহৰ প্ৰসংগত আমি CTC শব্দটো শুনো CTC মানে কি এইবিলাক আটাইবোৰ PYQ হয় CTC মানে কি সুধিছে আমাক ক্ৰাছ টিয়াৰ কাৰ্ল নে কাৰ্ল টিয়াৰ ক্ৰাছ নে চেক থ্ৰাছ কাৰ্ল না চেক টিয়াৰ কাৰ্ল তো কাৰেক্ট এনচাৰ হ'ব ক্ৰাছ টিয়াৰ কাৰ্ল অ'কে তো অসমৰ চাহৰ প্ৰসংগত আমি দুটামান তথ্য জানো আহক ফাৰ্ষ্ট ডিস্কভাৰ আমাৰ চাহ কেতিয়া হৈছিলে 1823 চনত হৈছিলে হা যি এইটো যি ব্ৰিটিছ এটা এডভেঞ্চাৰ আছিলে তেওঁৰ নাম আছিলে ৰবাৰ্ট ব্ৰুচ আছিলে না ৰবাৰ্ট ব্ৰুচ বুলি কয় হা ৰবাৰ্ট ব্ৰুচ আছিলে তেওঁৰ নাম আৰু তেওঁ কোনে গাইড কৰিছিলে আমাৰ মণিৰাম দেৱানে গাইড কৰিছিলে মণিৰাম দেৱানকো আমাৰ চাহ ডিস্কভাৰীৰ মানে কৃতিত্ব দিয়া হয় তেখেতক মণিৰাম দেৱানক মণিৰাম দেৱান আৰু আছিলে যি আমাৰ অসমৰ যি চিংফো ট্ৰাইবসকল আছিলে হা চিংফো চিংফো ট্ৰাইবছ আছিলে চ' তেওঁলোককো এইটো কৃতিত্ব দিয়ে চিংফোসকলেও চাহৰ উৎপত্তি ডিস্কভাৰীৰ ক্ষেত্ৰত অৱদান দিয়া বুলি বিভিন্ন তথ্যত পোৱা যায় ঠিক আছে আৰু আমাৰ চাহ আমাৰ ইণ্ডিয়াত 50% আমাৰ অসমৰ পৰাই প্ৰডিউচ হয় ঠিক আছে নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ অসমক কেতিয়া বংগ প্ৰেচিডেঞ্চিৰ পৰা বিচ্ছিন্ন কৰি এক সুকীয়া মুখ্য আয়ুক্ত শাসিত অঞ্চল চিফ কমিশনাৰশ্বিপ কৰা হৈছিল
1870 চনত, 1872 চনত, 1874 চনত, 1876 চনত। চ' কেতিয়া কৰা হৈছিলে মুখ্য আয়ুক্তৰ? 1874 চনত। তো আপোনালোকে জানে যি ইয়াণ্ডাবু সন্ধি 1826ৰ জৰিয়তে আমাৰ অসম কি হয় ব্ৰিটিছৰ অধীনলৈ যায়, হয়নে? তাৰপিছত 1838ত কি হয় অসম কি হয় বংগ প্ৰেচিডেঞ্চি বেংগল প্ৰেচিডেঞ্চিৰ সৈতে সংযুক্ত হয় বংগ আৰু তাৰপিছত কি হয় 1874ত কি হয় আমাৰ অসমক বংগ প্ৰেচিডেঞ্চিৰ পৰা বিচ্ছিন্ন কৰি এখন চিফ কমিশ্যনাৰশ্বিপৰ আণ্ডাৰত দিয়া হয়, ঠিক আছে। তো ফাৰ্ষ্ট সেই সময়ৰ যি চিফ কমিশ্যনাৰ আছিল কাক এপইণ্ট কৰা হৈছিল এইটো কুৱেশ্যন আহে। জৰ্জ কেম্বেল বুলি এজন বিষয়াক এপইণ্ট কৰা হৈছিল GORGS জৰ্জ কেম্বেল জৰ্জ কেম্বেল হ'ব KMPHL জৰ্জ কেম্পেল অ'কে জৰ্জ কেম্পেল এনেকুৱা আছিলে জৰ্জ কেম্পেল বুলি হ'ব কেম্পেল অ'কে এইটো বি হ'ব জৰ্জ কেম্পেল ফাৰ্ষ্ট চিফ কমিশ্যনাৰ আছিলে জৰ্জ চি বুলি আহে ফুল নামটো নেদে জৰ্জ চি ফাৰ্ষ্ট চিফ কমিশ্যনাৰ আছিলে মনত ৰাখিব। আৰু কি হয় আপোনালোকে জানে 1905 চনত বংগ বিভাজন হয় নে নাই? তো সেই সময়ত যি অসমক কি কৰে পূব বংগ আৰু অসম কি হয় এখন প্ৰদেশৰ অংশ কৰা হৈছিলে অসমক পূব বংগৰ সৈতে বংগ বিভাজনৰ সৈতে অসমক কি কৰিছিলে পূব বংগৰ সৈতে সংযুক্ত কৰা হৈছিল। আৰু যি 1912 চনত যি বংগল বিভাজন বাতিল কৰা হয়, ঠিক আছে, আকৌ অসমক এখন সুকীয়া প্ৰদেশ হিচাপে গঠন কৰা হয়, ঠিক আছে মনত ৰাখিব। যি 1874ত চিফ কমিশ্যনাৰশ্বিপত গৈছিলে বাট যি 1905 চনত বংগল বিভাজন লৰ্ড কাৰ্জনে যি বংগল বিভাজন কৰিছিল সেই সময়ত অসম কি হৈছিলে পূব বংগ আৰু অসম ইষ্টাৰ্ণ বেংগল এণ্ড আছাম নামৰ এখন প্ৰদেশৰ অংশ কৰা হৈছিল মনত ৰাখিব আৰু 1912 চনত যি বংগল বিভাজন বাতিল কৰা হয় বিভিন্ন প্ৰটেষ্টৰ কাৰণে তাৰপিছত অসমক এখন আকৌ সুকীয়া প্ৰদেশ হিচাপে গণ্য কৰা হয়। তাৰপিছত 1935 চনত মই যে চুলমূলকৈ কৈছোঁ অসমক কি কৰে এখন প্ৰাদেশীয় স্বায়ত্ত শাসন যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ জৰিয়তে GOIৰ জৰিয়তে অসমক কি কৰে এখন প্ৰাদেশীয় স্বায়ত্ত শাসন প্ৰদান কৰে। তাৰপিছত 1947 চনত জানে ভাৰতৰ এখন ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এইখিনি ফেক্ট আছিলে। নেক্সট কুৱেশ্যন, তলৰ কোনটো অনুচ্ছেদৰ ৰাজ্যপালক ৰাজ্যিক জনসেৱা নহয় এইটো লোকসেৱা মনত ৰাখিব লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু আন সদস্যসকলক নিযুক্তি দিবলৈ ক্ষমতা প্ৰদান কৰা হয়। অনুচ্ছেদ 315, অনুচ্ছেদ 316, অনুচ্ছেদ 317, অনুচ্ছেদ 318 ৰাজ্যপালক ক্ষমতা কৰা হয়। চ' অনুচ্ছেদ 316ৰ অধীনত কি কৰে যি গভৰ্ণৰ আছে তেওঁ কি কৰে এপইণ্ট কৰে কাক কৰে ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যনক এপইণ্ট কৰে, ঠিক আছে মনত ৰাখিব। আৰু যি আৰ্টিকুল 315 আছে এইটো UPSCৰ ক্ষেত্ৰত ষ্টেটৰ ক্ষেত্ৰত নহয়, ঠিক আছে UPSCৰ ক্ষেত্ৰত হয় যি ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰক এপইণ্ট কৰে এষ্টাব্লিছ কৰে ক্ষমা কৰিব। আৰু 1317 যি আৰ্টিকুল আছে 1317 আৰ্টিকুলে ইয়াক কি কৰে গভৰ্ণৰক ক্ষমতা প্ৰদান কৰে মানে ৰিমুভেল যি চিফ পাব্লিক ছাৰ্ভিচ কমিশ্যন আছে তেওঁক ৰিমুভ কৰাৰ কাৰণে ক্ষমতা প্ৰদান কৰে মনত ৰাখিব আৰু এই যি ক্ষমা কৰি বাৰে 316 যি অনুচ্ছেদ আছে য'ত এপইণ্ট কৰাও দেখায় তাতে যি টাৰ্ম হয় যি এই টাৰ্মটো দেখায় প্ৰায় 6 বছৰ সময়কাল আছে আৰু তেখেতৰ এজটো 62 বছৰৰ তলত হ'ব লাগিব তালৈকে সময়ছোৱা এইখিনিও আছে অ'কে। চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। ভাৰতীয় সংসদৰ লোকসভাৰ প্ৰথম অধ্যক্ষ
স্পিকাৰ কোন আছিল হুকুম সিং KS হেগড়ে MA আয়েঙ্গাৰ নে GV মালৱাংকাৰ প্ৰথম অধ্যক্ষ স্পিকাৰ কোন আছে সুধিছে লোকসভাক কি বুলি কয় লোৱাৰ হাউচ বুলিও কয় ৰাইট লোৱাৰ হাউচ বুলিও কয় তো প্ৰথম অধ্যক্ষ সুধিছে তো কাৰেক্ট এনসাৰ হ'ব GV মালৱাংকাৰ GV মালৱাংকাৰৰ ফুল নেম মনত ৰাখিব গণেশ বাসুদেৱ মালৱাংকাৰ হয় হা তেওঁ ফাৰ্ষ্ট স্পিকাৰ আছিল লোকসভাৰ আৰু তেওঁক ফাদাৰ অফ দ্য লোকসভা বুলি কয় হা ফাদাৰ অফ দ্য লোকসভা ঠিক আছে লোকসভা বুলি কয় ঠিক আছে ফাদাৰ অফ দ্য লোকসভা বুলি কয় GV মালৱাংকাৰক ঠিক আছে আৰু তাৰপিছত যি MA আয়েঙ্গাৰ কোন হয় এইজন ফাৰ্ষ্ট ডেপুটি স্পিকাৰ আছিলে মনত ৰাখিব হা ফাৰ্ষ্ট ডেপুটি স্পিকাৰ আছিলে হা ডেপুটি স্পিকাৰ আছিলে ঠিক আছে ফাৰ্ষ্ট ডেপুটি স্পিকাৰ আছিলে আৰু এইটো ছেকেণ্ড লোকসভা স্পিকাৰ হয় বিকজ যি মালৱাংকাৰৰ ডেথ হৈছিল তাৰপিছত তেওঁ ছেকেণ্ড লোকসভা স্পিকাৰ হয় এইটো মনত ৰাখিব MA আয়েঙ্গাৰে এও ফাৰ্ষ্ট ডেপুটি স্পিকাৰ আছিলে বাট JV মালৱাংকাৰৰ ডেথৰ পিছত তেওঁ ছেকেণ্ড লোকসভা স্পিকাৰ হৈছে আৰু এই হুকুম সিং যি আছে হুকুম সিং এখেতে থাৰ্ড লোকসভা স্পিকাৰ আছিলে হা এও থাৰ্ড লোকসভা স্পিকাৰ আছিলে মনত ৰাখিব নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ সংবিধানৰ 73 সংখ্যক সংশোধনী আইনৰ দ্বাৰা আধুনিক পঞ্চায়তী ৰাজ ব্যৱস্থাক সাংবিধানিক মৰ্যাদা দিয়াৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে 73 নং অনুচ্ছেদ হাজি সংশোধনী আইন হৈছিলে এই আইনৰ সময়ত কোনে আছে ভাৰতৰ প্ৰধানমন্ত্ৰী সুধিছে PV নৰসিম্হা ৰাও বিশ্বনাথ প্ৰতাপ সিং অটল বিহাৰী বাজপেয়ী নে চন্দ্ৰশেখৰ তো কাৰেক্ট এনসাৰ হ'ব PV নৰসিম্হা ৰাও আছিলে তো তেখেতৰ যি সংশোধনী কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট হৈছিলে 73rd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট কিয় হৈছিলে এই এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে কি কৰিছিলে পঞ্চায়তী ৰাজ ব্যৱস্থা আমাৰ ইয়াতে বলবৎ কৰিছিলে পঞ্চায়তৰ ৰাজ সিস্টেম কৰিছিলে ওকে বা ইনষ্টিটিউট কৰা হৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থা ওকে এই এক্টৰ জৰিয়তে কি কৰা হৈছিলে আৰু এই মনত ৰাখিব এইটো 1992 হৈছিলে হা 1992 হৈছিলে 73 থাৰ্ড কনষ্টিটিউশ্যন আৰু 74 কি হয় এইটো কনষ্টিটিউশ্যন অফ মিউনিচিপালিটি হা মিউনিচিপালিটিৰ কাৰণে এইটো 74 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট মনত ৰাখিব সো এই যি কেতিয়া হৈছিলে 1992 হৈছিলে ওকে আৰু ইয়াতে কিছুমান প্ৰভিজন কৰা হৈছিলে যেনেকৈ আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট 9 এড কৰা গৈছিলে পাৰ্ট 9 এড কৰা গৈছিলে আৰু টোটেল ইয়াতে যি আমাৰ এতিয়া বৰ্তমান 12টা শিডিউল আছে অনুসূচী 11 শিডিউল ইয়াতে 11 শিডিউল এড কৰা গৈছিলে মনত ৰাখিব হা 11 পঞ্চায়তী ৰাজ 11 শিডিউলত আছে আৰু মিউনিচিপালিটি 12 শিডিউলত আছে 12 নম্বৰ অনুসূচীত আছে কনষ্টিটিউশ্যনে মনত ৰাখিব ইয়াতে কিমান 29টা ফাংচনেল আইটেম আছে ঠিক আছে 29টা ফাংচনেল আইটেম আছে পঞ্চায়তী ৰাজ সিস্টেম আৰু ইয়াতে 18টা ফাংচনেল আইটেম আছে যি মিউনিচিপালিটিত ওকে আৰু 3 টায়াৰ পঞ্চায়তী ৰাজৰ এষ্টাব্লিছ কৰিছিলে 3 টায়াৰ পঞ্চায়তী ৰাজ কি হয় 3 টায়াৰ পঞ্চায়তী ৰাজ যেনেকৈ গ্ৰাম পঞ্চায়ত ভিলেজ লেভেল হয় না গ্ৰাম পঞ্চায়তৰ এইটো কি ভিলেজ লেভেলত আছে ভিলেজ লেভেল তাৰপিছত গ্ৰাম পঞ্চায়তৰ পিছত কি আছে এইটো পঞ্চায়ত সমিতি আছে হা এইটো ব্লক লেভেলত আছে ভিলেজ লেভেল ব্লক লেভেল পঞ্চায়ত সমিতি ব্লক লেভেলত আছে আৰু কি আছে জিলা পৰিষদ আৰু কি আছে এইটো ডিষ্ট্ৰিক্ট লেভেল হা জিলা মই ইয়াতে লিখি দিছোঁ জিলা পৰিষদ এইটো ডিষ্ট্ৰিক্ট লেভেলত আছে হা ডিষ্ট্ৰিক্ট লেভেল পঞ্চায়ত তো 3 টায়াৰ পঞ্চায়তী ৰাজ সিস্টেম এইকেইটা হয় ওকে আৰু প্ৰভিজন কৰা গৈছিল ইয়াৰ ক্ষেত্ৰত কি SC STৰ আৰু ওমেন 1/3 টোটেল সিটৰ
এইটো ৰিজাৰ্ভেশ্যন ব্যৱস্থাও কৰা গৈছিলে এইটো পঞ্চায়তৰ 73rd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ তলত কোনখন অনুসূচী কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতা বিতৰণৰ সৈতে সম্পৰ্কিত? লাষ্ট এনেকৈ আমি এটা কুৱেশ্যন পাইছিলোঁ, এজিটিছ নহয়, অষ্টম অনুসূচী, সপ্তম অনুসূচী, একাদশ অনুসূচী নে চতুৰ্দশ অনুসূচী? তো জানে আপোনাৰ 12টা অনুসূচী আছে। তো তাৰে আমাৰ যি ৰাজ্য আৰু কেন্দ্ৰৰ মাজত যি ক্ষমতাৰ বিতৰণ হয় তাৰে কোনটো অনুসূচীত সুধিছে? তো কাৰেক্ট এনচাৰ হ'ব সপ্তম অনুসূচীত আছে। ইয়াতে কি আছে? ষ্টেট লিষ্ট, ষ্টেট, ইউনিয়ন ইউনিয়ন লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। কনকাৰেণ্ট লিষ্ট আছে। কি হয়? ৰাজ্যিক তালিকা, যুটীয়া তালিকা আৰু ইউনিয়ন লিষ্ট কেন্দ্ৰীয় তালিকা। এই তিনিটা 7th শিডিউলত আছে, মানে সপ্তম অনুসূচীত আছে। অ'কে, আৰু এইকেইটা লাষ্ট টাইমো মই কৈছিলোঁ, তথাপিতো আকৌ এবাৰ মই এইটো জাষ্ট ৰিভাইজ কৰি দিওঁ আপোনালোকক। কি কি ছাবজেক্ট মিটাৰ আছে? যি কেন্দ্ৰীয় লিষ্ট, ইউনিয়ন লিষ্টত কি কি আছে? ইউনিয়ন লিষ্টত যেনেকৈ প্ৰতিৰক্ষা আছে, চিকিউৰিটি আছে, প্ৰতিৰক্ষা আছে, মই কৈ গৈছোঁ আপোনালোকে। বৈদেশিক আছে, লাষ্ট টাইম মই লিখিয়ে দিছিলোঁ, মই কৈ দিছোঁ। বৈদেশিক আছে, যেনেকৈ ফৰেইন পলিচিবিলাক আছে, বেংকিং, ৰেলৱে, এইবিলাক ইউনিয়ন লিষ্টত আছে। আৰু মুদ্ৰাও ইউনিয়ন লিষ্টত আছে। তাৰপিছত যুটীয়া কনকাৰেণ্ট লিষ্টত কি কি আছে? যুটীয়া তালিকাত যেনেকৈ শিক্ষা, এডুকেশ্যন আছে, ফৰেষ্ট আছে, অৰণ্য আছে, ট্ৰেড আছে, আৰু কি আছে? ফৰেষ্ট, ট্ৰেড, এইবিলাক, আৰু হেল্থ আছে, হেল্থো আছে, হেল্থ ডিপাৰ্টমেণ্টো যুটীয়া লিষ্টতে আছে। অ'কে, আৰু যি ৰাজ্যিক তালিকাত কি পালোঁ? ৰাজ্যিক তালিকাত হেল্থটো ৰাজ্যিক তালিকাত আছে, ক্ষমা কৰিব। কনকাৰেণ্ট লিষ্টত থাকিব শিক্ষা, মানে এডুকেশ্যন, ফৰেষ্ট, এইবিলাক কনকাৰেণ্ট লিষ্টত আছে। আৰু ৰাজ্যিক তালিকাত যি আছে ষ্টেট লিষ্টত, তাতে যেনেকৈ আৰক্ষী, পুলিচ ডিপাৰ্টমেণ্ট আছে, আৰু হেল্থ ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ আছে, এইবিলাক ক'ত আছে? ষ্টেটত আছে। চ' এইখিনিটা মই জাষ্ট থুলমূলকৈ ক'লোঁ। চ' ইয়াৰে অষ্টম অনুসূচীত কি আছে? যি আমাৰ চৰকাৰী ভাষা আছে, অফিচিয়েল লেংগুৱেজৰ বিষয়ে আছে অষ্টম অনুসূচীত, মনত ৰাখিব, অফিচিয়েল লেংগুৱেজ। একাদশ অনুসূচীত অলৰেডি ক'লোৱে। একাদশ অনুসূচীত কি আছে? পঞ্চায়ত ৰাজ ছিষ্টেম আছে। পঞ্চায়ত পালোঁ, এতিয়া পালোঁ, হয়নে নাই? আৰু চতুৰ্দশ অনুসূচী বুলি কোনো অনুসূচীয়ে নাই আমাৰ সংবিধানত, মনত ৰাখিব। মাত্ৰ 12টালৈকে আছে, হয়নে? নেক্সট কুৱেশ্যন, অন্ত্যোদয়া আৰু সমগ্ৰ মানৱতাবাদ ধাৰণাবোৰ ভাৰতৰ তলৰ কোনজন দূৰদৰ্শী চিন্তাবিদৰ সৈতে জড়িত আছিল? অন্ত্যোদয়া আৰু সমগ্ৰ মানৱতাবাদ, ইণ্টিগ্ৰেল হিউমেনিজম ধাৰণাটো ভাৰতৰ তলৰ কোনজন দূৰদৰ্শী চিন্তাবিদৰ সৈতে জড়িত আছিল? শ্যামা প্ৰসাদ মুখাৰ্জী, মহাত্মা গান্ধী, দীনদয়াল উপাধ্যায় নে অটল বিহাৰী বাজপেয়ী? চ' কাৰেক্ট এনচাৰ হ'ব দীনদয়াল উপাধ্যায়ৰ লগত ৰিলেটেড। অ'কে, তেওঁ এজন কি আছিলে? তেওঁ ভাৰতীয় এজন দাৰ্শনিক আছিলে, অৰ্থনীতিবিদ আৰু সমাজ বিজ্ঞানী আছিলে। অ'কে, আৰু ৰাজনৈতিক কৰ্মী আছিলে দীনদয়াল উপাধ্যায়দেৱ। ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কেতিয়া হৈছিল? ইম্পৰ্টেণ্ট হয়। 11 জুন 1951, 18 জুন 1952, 18 জুলাই 1953 নে 18 জুলাই 1954? চ' কাৰেক্ট এনচাৰ হ'ব 18 জুন 1951 চনত প্ৰথম সংশোধনী হৈছিলে, মনত ৰাখিব। আৰু যি আমাৰ সংবিধানখন কেতিয়া আমাৰ বলৱৎ কৰা হৈছিলে? 1950 চনৰ 26 জানুৱাৰীত হৈছিলে, হয় না? আৰু এই যি কি আছিলে, ইয়াৰ যি সংশোধন কৰা হৈছিল, ইয়াৰ উদ্দেশ্য কি আছিলে সেইটো মনত ৰাখিব। মানে যি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ফলত কিছুমান মানে বিভেদৰ সৃষ্টি হৈছিল, তো সেইবিলাক আঁতৰৰ কাৰণে। তো ইয়াৰে
যি এইটো সংশোধনী কৰিছিল প্ৰথম সংশোধনী ইয়াৰ জৰিয়তে কি কৰিছিলে 9 শিডিউলটো 9 শিডিউলটো এড কৰা গৈছিলে মনত ৰাখিব হা 9 শিডিউল এড কৰা গৈছিলে এই সংবিধানৰ সংশোধনীৰ জৰিয়তে 9 নম্বৰ অনুসূচী এড কৰা গৈছিলে মন কৰিব আৰু যি আৰ্টিকল 31A আৰু 31B ইয়াতে এড কৰা গৈছিলে মনত ৰাখিব কোৱেশ্চন আহে যদি আপোনালোকক ষ্টেটমেণ্টকে সুধে তেতিয়াহ'লে এইবিলাক তথ্য দিব তালে ঠিক আছে সো নেক্সট কোৱেশ্চন আৰু মুখ্য কাৰণ কি আছিলে যি জমিদাৰী প্ৰথা আছিলে জমিদাৰী প্ৰথা বিলুপ্তি কৰা হৈছিলে ঠিক আছে নেক্সট কোৱেশ্চন কোনগৰাকী স্বাধীনতা সংগ্ৰামীক ভাৰতৰ নাইটিংগেল দ্য নাইটিংগেল অফ ইণ্ডিয়া উপাধি দিয়া হৈছিলে এনি বেচন পুষ্পলতা দাস সৰোজিনী নাইডু নে বিজয়লক্ষ্মী পণ্ডিত নাইটিংগেল অফ ইণ্ডিয়া সৰোজিনী নাইডু দিয়া হৈছিলে আৰু তেওঁক আৰু এটা নাম দিছিলে তেওঁক ভাৰত কোকিলা বুলিও জনা যায় হা মই অসমতে লিখিছোঁ ভাৰত কোকিলা বুলিও জনা যায় ভাৰত কোকিলা বুলিও সৰোজিনী নাইডুক জনা যায় ঠিক আছে তেওঁৰ বিষয়ে দুটামান আৰু তথ্য জানো তেওঁ প্ৰথম ভাৰতীয় মহিলা আছিলে আৰু যিয়ে 1925 চনত যি INC আছিলে INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কি কৰিছিলে প্ৰেছিডেণ্ট হৈছিলে সভাপতি হৈছিলে মনত ৰাখিব হা 1925 চনত আৰু তেওঁ প্ৰথম মহিলা ৰাজ্যপাল আছিলে মনত ৰাখিব ফাৰ্ষ্ট মহিলা ৰাজ্যপাল আছিলে কেতিয়া 1947 চনত ভাৰত স্বাধীন হৈছিল তেতিয়া কোন ৰাজ্যৰ আছিলে তেতিয়া সেই সময়ত সংযুক্ত প্ৰদেশ আছিলে বৰ্তমান কি UPৰ উত্তৰ প্ৰদেশ তেওঁ তাৰে ৰাজ্যপাল আছে প্ৰথম মহিলা ৰাজ্যপাল আছিলে মনত ৰাখিব UPৰ ঠিক আছে আৰু তেওঁ কিছুমান এছ'চিয়েশ্যনো গঠন কৰিছিলে যেনেকৈ ওমেন ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰিছিলে কেতিয়া কৰিছিলে 1917 চনত এইটো মনত ৰাখিব যোৱা ক্লাছত আমি পুষ্পলতা দাসৰ বিষয়ে বহুত তথ্য পঢ়িছোঁ হয়নে ইয়াতে এতিয়া নপঢ়োঁ নেক্সট কোৱেশ্চন অনুচ্ছেদ 368 অনুসৰি সংসদৰ মৌলিক অধিকাৰ বাতিল কৰাৰ ক্ষমতা নাই কাৰণ সেইবোৰ হৈছে সংবিধানৰ মৌলিক গাঁথনিৰ অবিচ্ছেদ্য অংশ মানৱ অধিকাৰ অবিচ্ছেদ্য অংশ তৃতীয় অংশৰ অধীনত সন্নিৱিষ্ট নে ওপৰৰ আটাইবোৰ যি 368 নং অনুচ্ছেদ আছে এইটো দি কি কৰিব পাৰি ইমাৰ্জেঞ্চি লাগু কৰিব পাৰি হা তাতে মৌলিক অধিকাৰ বাতিল কৰাৰ ক্ষমতা নাই তথাপিতো ইমাৰ্জেঞ্চি যদি হয়ও তথাপিতো মৌলিক অধিকাৰ বহুত মৌলিক অধিকাৰ ৰদ হৈ যায় বাতিল হৈ যায় কিন্তু কি হয় ইয়াৰ কিছুমান যি সংবিধানৰ মৌলিক গাঁথনিৰ অবিচ্ছেদ্য অংশ আছে সেইবিলাক বাতিল কৰিব নোৱাৰে কাৰেক্ট এনসাৰ এ হ'ব যি 368 না 368 ক্ষমা কৰিব 368 এইটো এমেণ্ডমেণ্ট কৰিব পাৰি মই চাগে কি আছিলে ইমাৰ্জেঞ্চি কঠিব কৰি এমেণ্ডমেণ্ট কৰিব পাৰি ক্ষমা কৰিব এমেণ্ডমেণ্ট কৰিব পাৰি ইমাৰ্জেঞ্চিটো 356 আছে হয়নে নাই 356 360 আছে হা আৰু কিমান আছিলে 352 আছিলে হে 352 আছিলে এইটো এইকেইটা ইমাৰ্জেঞ্চি আছে ক্ষমা কৰিব আৰ্টিকল 368 কি হয় এইটো এমেণ্ডমেণ্টৰ সুবিধা আছে হা এইটো এমেণ্ডমেণ্টৰ সুবিধা আছে কনফিউজ হৈ গৈছিলোঁ এবাৰ সো এই এমেণ্ডমেণ্টৰ জৰিয়তে যি কি হয় প্ৰথম যি কেশৱানন্দ ভাৰতী কেছ আপোনালোকে যিবিলাকে ইণ্ডিয়ান পলিটি পঢ়িছে তেওঁলোকে জানিব যি 1973 কেশৱানন্দ ভাৰতী কেছ হৈছিলে সেই সময়ত যি উচ্চতম ন্যায়ালয় আছিলে উচ্চতম ন্যায়ালয়ে ঘোষণা কি কৰিছিলে মানে যদিও কি হয় সংবিধানৰ সংশোধনৰ ক্ষমতা আছে ঠিক আছে উচ্চতম কিন্তু কি হয় অনুচ্ছেদ 368 অনুসৰি যি আমাৰ সংবিধানখন কি কৰিব পাৰি সংশোধন কৰিব পাৰি ঠিক আছে কিন্তু কি তথাপিতো কি কৰিব সংবিধানৰ যি মৌলিক গাঁথনি আছে বেসিক ষ্ট্ৰাকচাৰ আছে বেসিক ষ্ট্ৰাকচাৰক ধ্বংস বা সলনি কৰিব নোৱাৰে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিব পাৰিব কিন্তু
সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিব নোৱাৰে যি কোনো বিধানসভাই কোনো মানে লাইক সংসদে ইয়াক এমেণ্ডমেণ্ট কৰি সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিব নোৱাৰে আৰ্টিকল 368ৰ জৰিয়তে ঠিক আছে মৌলিক গাঁথনি সলনি কৰা মানে কি কনষ্টিটিউশ্যনে চেঞ্জ কৰা হৈ যাব তো এই মৌলিক গাঁথনিৰ কি ধাৰণাটো কি হৈছে ই পোনপটীয়াকৈ কি হয় এটা সীমা আৰোপ কৰে ঠিক আছে ইয়াক চেঞ্জ কৰিব নোৱাৰাৰ কাৰণে সংসদৰ যি ক্ষমতাৰ সীমা কি আছে ই উচ্চতম ন্যায়ালয়ে কি স্পষ্ট কৰি দিছিল যে আৰ্টিকল 368ৰ অধীনত সংসদৰ ক্ষমতা অসীম নহয় এই যি আৰ্টিকল 360 সংসদে যিকোনো এমেণ্ডমেণ্ট কৰিব পাৰে বাট ক্ষমতা লিমিটেড আছে অসীম নাই ঠিক আছে কি লিমিটলেছ ক্ষমতা দিয়া হোৱা নাই সংসদক ঠিক আছে যেনেকৈ আৰ্টিকলৰ যেনেকৈ মৌলিক অধিকাৰসমূহৰ যেনেকৈ মৌলিক অধিকাৰ সংবিধানত এইবিলাক তৃতীয় অংশত সন্নিৱিষ্ট কৰা হৈছে হয়নে পাৰ্ট 3ত আছে যেনেকৈ ব্যক্তিগত স্বাধীনতা গণতান্ত্ৰিক নীতিসমূহৰ সুৰক্ষিত এইবিলাক মানে সলনি কৰিব নোৱাৰে ৰাইট টু পাৰ্চনেল লিবাৰ্টি এইবিলাক সলনি কৰিব নোৱাৰে অ'কে কাৰেক্ট এনচাৰ এই হ'ব এইটোত এবাৰ মই কনফিউজ হৈছিলোঁ তো আৰু এই যি এমেণ্ডমেণ্ট বস্তুটো ক'ৰ পৰা আহিছে সেইটো কমেণ্ট কৰিবচোন বিভিন্ন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে না আমাৰ ভাৰতীয় সংবিধানৰ যি গাঁথনি কৰিছে ৰূপায়ণ কৰিছে তাক বিভিন্ন কনষ্টিটিউশ্যন তো এমেণ্ডমেণ্ট ক'ৰ পৰা আহিছে আপোনালোকে কমেণ্ট কৰিব কিছুমান নিৰ্দিষ্ট দেশৰ ভিতৰত ক্ষমা কৰিব নিৰ্দিষ্ট দেশত ভাৰতীয় মূলৰ ব্যক্তিসকললৈকে PIO ভাৰতীয় সংঘত দ্বৈত নাগৰিকত্বৰ ধাৰণাটো কোনখন সমিতিয়ে পৰামৰ্শ দিছিল কিছুমান নিৰ্দিষ্ট দেশৰ ভাৰতীয় মূলৰ ব্যক্তিসকললৈ PIO ভাৰতীয় সংঘত দ্বৈত নাগৰিকত্বৰ ধাৰণাটো কোনখন সমিতিয়ে পৰামৰ্শ দিছিল অশোক মেহতা সমিতি LM সিংভি সমিতি নে ৰাজাৰামন সমিতি নে বলবন্ত ৰায় মেহতা সমিতি কোনে দিছিলে চ' কাৰেক্ট এনচাৰ হ'ব LM সিংভি সমিতিয়ে ইয়াৰ দিছিলে ধাৰণাটো ঠিক আছে পৰামৰ্শ দিছিলে এই পৰামৰ্শটো দিছিলে 2003 চনত দিছিলে মনত ৰাখিব ঠিক আছে অশোক মেহতা কমিটি আৰু বলবন্ত ৰায় মেহতা কমিটি এই দুজন ইম্পৰ্টেণ্ট হয় এই দুটা সমিতি আমি জানি লওঁ অশোক মেহতা কমিটি কেতিয়া হৈছিলে এই পঞ্চায়তী ৰাজ ছিষ্টেমৰ হেয়া দিছিলে অশোক মেহতা কমিটি 1977ত দিছিলে হা আৰু বলবন্ত ৰায় মেহতা কমিটি এই 1957ত দিছিলে আৰু কুৱেশ্যন আহে 3 টায়াৰ পঞ্চায়তী ৰাজ ছিষ্টেম কোনে দিছিলে আমি অলপ আগতে পঢ়িছিলোঁ হয় আৰু বলবন্ত ৰায় মেহতা কমিটিয়ে কি দিছিলে আমি আলোচনা কৰোঁ যি অশোক মেহতা কমিটিয়ে দিছিলে 2 টায়াৰ পঞ্চায়তী ৰাজ ছিষ্টেম হা 2 টায়াৰ পঞ্চায়তী ৰাজ ছিষ্টেম দিছিলে ঠিক আছে 2 টায়াৰ পঞ্চায়তী ৰাজ ছিষ্টেম দিছিলে আৰু বলবন্ত ৰায় মেহতা কমিটি কি দিছিলে 3 টায়াৰ দিছিলে হা মনত ৰাখিব 3 টায়াৰ পঞ্চায়তী ৰাজ ছিষ্টেম দিছিলে ঠিক আছে 3 টায়াৰ পঞ্চায়তী ৰাজ ছিষ্টেম দিছিলে য'ত 1957 আৰু 1977ত ঠিক আছে ইম্পৰ্টেণ্ট হয় কোনে সুধে 2 টায়াৰ 3 টায়াৰ কোনে পঞ্চায়তী ৰাজ ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে ৰাজহুৱা নিয়োগৰ ক্ষেত্ৰত সমান সুযোগৰ নিশ্চয়তা কিমান সংখ্যক অনুচ্ছেদৰ অধীনত দিয়া হয় যি ইকুৱেল অপৰচুনিটি দিয়ে 14 15 16 নে 17 চ' কাৰেক্ট এনচাৰ হ'ব 16 নং অনুচ্ছেদ অনুসৰি কি হ'ব সকলো নাগৰিককে সমান ইকুৱেল যি চৰকাৰী নিযুক্তি আছে সেই নিযুক্তিত ইকুৱেল অপৰচুনিটি দিয়া হয় অ'কে আৰ্টিকল 14টো কি হয় এইটো ৰাইট টু ইকুৱেলিটি ঠিক আছে ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14ই প্ৰৱৰ্তন কৰে ৰাইট টু ইকুৱেলিটি দিয়ে ঠিক আছে আৰ্টিকল 15 কি হয় এই যেনেকৈ ধৰ্ম জাতি এইবিলাক নিৰ্বিশেষে কোনো জন্মস্থান এইবিলাক বৈষম্য হ'ব নোৱাৰে আৰ্টিকল 17 কি হয় এভলিউশ্যন অফ আনটাচেবিলিটি যি অস্পৃশ্যতা আছে অস্পৃশ্যতা বিলুপ্তিকৰণৰ ইয়াতে দি আছে 18ত কি হয় এভলিউশ্যন অফ টাইটেল আছে যি টাইটেল
যি আপোনাক কোনোবাই যেনেকৈ ভাৰত ৰত্ন দিলে এনে নাই বা অৰ্জুন এৱাৰ্ড দিলে আপুনি ক'ব নোৱাৰে কি অৰ্জুন এৱাৰ্ডী অমুক আপুনি টাইটেলত লিখিব নোৱাৰে তো এইবিলাক টাইটেলৰো মানে ইয়াতে মানে বাধা আৰোপ কৰা আছে শিক্ষা আৰু যি সামৰিক বাহিনী আছে তেওঁলোকৰ বাহিৰে যেনেকৈ কোনোবাই ডক্টৰ কৰিলে তেখেতে লিখিব পাৰে যেনেকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে লিখিব পাৰে কি ডক্টৰ উপাধি অ'কে ডক্টৰ লিখিব পাৰে নামৰ আগত বাকী যেনেকৈ ভাৰত ৰত্ন লিখিব নোৱাৰে বা অৰ্জুন এৱাৰ্ডী যিকোনো বা অসম ৰত্ন অসম বৈভৱ অসম সৌৰভ এইবিলাক লিখিব নোৱাৰে কোনো নেক্সট কুৱেশ্যন তলৰ কোনবোৰ মৌলিক অধিকাৰ কেৱল ভাৰতৰ নাগৰিকসকলৰ বাবে উপলব্ধ ইম্পৰ্টেণ্ট হয় ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগৰ সমতা অধিকাৰ আইনৰ আগত সমতা ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ নে অনুচ্ছেদ 19ৰ অধীনত স্বাধীনতাৰ অধিকাৰ ভাৰতীয় নাগৰিকসকলৰ তো কাৰেক্ট এনচাৰ হ'ব ৰাজহুৱা নিয়োগৰ বিষয়তো সুযোগৰ সমতাৰ অধিকাৰ আৰ্টিকল 16ত আমি পাইছোঁ এতিয়া হয়নে এইটো নাগৰিকসকলৰ ওপৰত ভাৰতৰ নাগৰিকসকলৰ অধিকাৰ আছে মৌলিক অধিকাৰ আইনৰ আগত সমতা এইটো ভাৰতৰ আগত আৰু ভাৰত আৰু বিদেশী দুয়োটাই হ'ব হয়নে নাই অকল ভাৰতৰ নহয় আইন আমাৰতো ভাৰতৰ আইন বিদেশীৰ কাৰণে যি ভাৰতৰ কাৰণে একেই কোনোবাই যদি ক্ৰাইম কৰে সি ভাৰতত যেনেকৈ ভাৰতৰ যি আইন আছে আইনী প্ৰক্ৰিয়া মতে শাস্তি হ'ব সি বিদেশৰ নাগৰিক হ'লেও হয়নে নাই তো এইটোতো দুটাৰ ওপৰত প্ৰযোজ্য হয় ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ চ' এইটো ভাৰতীয় নাগৰিকসকলৰ কাৰণে অধিকাৰ হয় ধৰ্মীয় স্বাধীনতাৰ ঠিক আছে চ' অপশ্যন নম্বৰ 1 আৰু 2 ইয়াতে কাৰেক্ট হ'ব আইনৰ সমতা অনুচ্ছেদ 19 অধীনত স্বাধীনতাৰ অধিকাৰ অনুচ্ছেদ 19 যি এই স্বাধীনতাৰ না 1 আৰু 4 হ'ব 19 এই স্বাধীনতাৰ অনুচ্ছেদ 19 অনুসৰি স্বাধীনতাৰ অধিকাৰ এইটো ভাৰতীয়সকলৰ কাৰণে হয় ধৰ্মীয় স্বাধীনতাৰ অধিকাৰটো আপোনাৰ বেলেগৰ কাৰণেও আছে ঠিক আছে লাইক ধৰ্মীয় স্বাধীনতা বেলেগ কাণ্ট্ৰিৰ মানুহ আহিও লাইক ধৰ্মৰ কাৰণে ইয়াতে স্বাধীনতা পায় ঠিক আছে তো এইটোতো বেলেগ কাণ্ট্ৰিৰ কাৰণেও আছে এইটো ফৰেনাৰৰ কাৰণেও আছে কোনোবাই যদি ফৰেনাৰ্ছ আহিছে তেওঁ যদি সাপোজ কোনোবা খ্ৰীষ্টান হয় কোনোবা মুছলিম হয় তেওঁলোকক মানে কি তেওঁলোকে যেনেকৈ মছজিদ গ'ল বা কিবা গ'ল তেওঁলোকক বাধা দিব নোৱাৰে হয়নে নাই কিন্তু এই দুটা কেৱল ভাৰতীয়ৰ কাৰণে ৰাজহুৱা নিয়োগৰ ক্ষেত্ৰত কোনো ফৰেন যেনেকৈ বাংলাদেশী আহি এটা অসমত যেনেকৈ লাইক আইনীভাৱে সি জব ল'ব নোৱাৰে চৰকাৰী কাৰ্যত হয়নে নাই কিন্তু বহুতো আছে এতিয়াও বেআইনীভাৱে ৰৈ চ' কেইটামান যি অনলি ভাৰতীয় নাগৰিকসকলৰ কাৰণে এই যি মৌলিক অধিকাৰ আছে সেইকেইটা আৰ্টিকল মনত ৰাখিব খুবেই ইম্পৰ্টেণ্ট হয় সেইকেইটা কৈছোঁ মই আৰ্টিকল 15 অকল ভাৰতীয়সকলৰ কাৰণে দেই আমাৰ যি ভাৰতৰ নাগৰিক হয় তেখেত আৰ্টিকল 15 আৰ্টিকল 16 আৰ্টিকল 19 আৰ্টিকল 29 আৰ্টিকল 30 এইকেইটা যি মৌলিক অধিকাৰ আছে অকল ভাৰতীয় কাৰণৰহে প্ৰযোজ্য হয় বাকীবিলাক চবৰ কাৰণে হয় বাকীবিলাক ইউনিভাৰ্চেল হয় ঠিক আছে যেনেকৈ আৰ্টিকল 14 আইনৰ আগত সমতা আৰ্টিকল প্ৰথম হয় নাই মৌলিক অধিকাৰ আৰ্টিকল 14 আইনৰ আগত সমতা ৰাইট টু ইকুৱেলিটি তাৰপিছত কি আছে আৰ্টিকল নম্বৰ 20 21ত কি আছে জীৱন বা ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা 21ততো এইটো আছে হয়নে নাই আৰু 21A কি আছে 21A আৰ্টিকল 21 আছে কি প্ৰাথমিক শিক্ষাৰ অধিকাৰ হয় না প্ৰাইমাৰী এডুকেশ্যনৰ অধিকাৰ আছে 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ এক্টৰ জৰিয়তে আৰ্টিকল 21A এড কৰা গৈছিলে 22 23 24 25 এইবিলাক কি হয় এইবিলাক যেনেকৈ ধাৰ্মিক 22 23 কি হয় যেনেকৈ চাইল্ড লেবাৰ কৰিব নোৱাৰে হয়নে নাই এইবিলাক আছে এইবিলাক গোটেই উভয়ৰ কাৰণে ফৰেন নেশ্যনেলৰ কাৰণেও এইবিলাক আছে ঠিক আছে চ' নেক্সট কুৱেশ্যন মুভ কৰিছোঁ ভাৰতীয় সংবিধানৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি কোন দেশৰ পৰা লোৱা হৈছে মেথড অফ ইলেকশ্যন ক'ত দেখো আয়াৰলেণ্ড ইংলেণ্ড আমেৰিকা যুক্তৰাষ্ট্ৰ অষ্ট্ৰেলিয়া
ক'ৰ পৰা লোৱা হৈছে আইৰিছৰ পৰা লোৱা হৈছে আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে অ'কে আৰু যি ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কি হয় কেনেকৈ হয় নিৰ্বাচন পদ্ধতি ভাৰতৰ ৰাষ্ট্ৰপতি কি পোনপটীয়াকৈ ডাইৰেক্ট জনসাধাৰণে নিৰ্বাচন নকৰে হয়নে নাই কেনেকৈ নিৰ্বাচন কৰে এখন ইলেক্টৰেল যি কলেজ আছে ইলেক্টৰেল কলেজৰ জৰিয়তে মানে ইয়াৰ সদস্যসকলে নিৰ্বাচন কৰে মনত ৰাখিব হা ইলেক্টৰেল কলেজৰ সদস্য যেনেকৈ সদস্য ক'ৰ হ'ব লোকসভা হ'ব তাৰপিছত ৰাজ্যসভা হ'ব ৰাজ্যসভাৰ সদস্যসকলে ইয়াক নিৰ্বাচন কৰে অ'কে মনত ৰাখিব আৰু এই ইলেকশ্যন পদ্ধতি আয়াৰলেণ্ডৰ পৰা আৰু কি লৈছে আয়াৰলেণ্ডৰ পৰা এইটোও লৈছে ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি DPSPও লৈছে হা DPSP ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিও আয়াৰলেণ্ডৰ পৰাই লোৱা গৈছে হা মনত ৰাখিব আৰু এটা বস্তু লোৱা গৈছে যি আমাৰ যি ৰাজ্যসভা হয় ৰাজ্যসভাৰ যি সদস্য 12জন সদস্য মনোনীত কৰে হয়নে নাই 12জন সদস্য বিভিন্ন খেল সাহিত্য কলা সংস্কৃতি এইবিলাকৰ পৰা আমাৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে হয়নে নাই এই 12জন সদস্য যি মনোনীত কৰে এইটো আয়াৰলেণ্ডৰ পৰাই লোৱা গৈছে এইটো মনত ৰাখিব DPSP আয়াৰলেণ্ডৰ পৰা লোৱা গৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ইলেকশ্যনৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আয়াৰলেণ্ডৰ পৰা লোৱা গৈছে আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যি ৰাজ্যসভাত যি 12জন সদস্য মনোনয়ন কৰে সেইটোও লোৱা গৈছে অ'কে আৰু আমেৰিকাৰ পৰা কি কোৱা গৈছে ফাণ্ডামেণ্টেল ৰাইটছ লোৱা গৈছে ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ লোৱা গৈছে হা তাৰপিছত ন্যায়পালিকাৰ স্বাধীনতা লোৱা গৈছে ন্যায়িক পৰ্যালোচনা লোৱা গৈছে এইবোৰ লোৱা গৈছে হা আৰু ৰাষ্ট্ৰপতিক ইম্পিচমেণ্ট যি কৰে নিৰ্বাচনটো আয়াৰলেণ্ডৰ পৰা ইম্পিচমেণ্ট যি প্ৰেচিডেণ্ট ইম্পিচমেণ্টটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাই লোৱা গৈছে মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট ইংলেণ্ডৰ পৰা কি লোৱা গৈছে সংসদীয় চৰকাৰ লোৱা গৈছে হা পাৰ্লিয়ামেণ্টেৰী অফ গভৰ্ণমেণ্ট লোৱা গৈছে হয়নে সংসদীয় চৰকাৰ বুলি কয় তাৰপিছত আইনৰ শাসন লোৱা গৈছে একক নাগৰিকত্ব ভেৰি ইম্পৰ্টেণ্ট ছিংগেল চিটিজেনশ্বিপ লোৱা গৈছে হা একক নাগৰিকত্ব লোৱা গৈছে ঠিক আছে ক'ৰ পৰা ইংলেণ্ডৰ পৰা লোৱা গৈছে মনত ৰাখিব অষ্ট্ৰেলিয়াৰ পৰা কি লৈ গৈছে ভেৰি ইম্পৰ্টেণ্ট কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিতৰণ যি অলপ আগতে আমি যি পাইছিলোঁ ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট কনকাৰেণ্ট লিষ্টটো এইটো যুটীয়া তালিকাটো লোৱা গৈছে কনকাৰেণ্ট লিষ্টটো লোৱা গৈছে হা মনত ৰাখিব কনকাৰেণ্ট লিষ্ট লোৱা গৈছে হা কি লোৱা গৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ যুটীয়া তালিকা লোৱা গৈছে কনকাৰেণ্ট লিষ্টটো ইয়াৰ পৰা অষ্ট্ৰেলিয়াৰ পৰা লোৱা গৈছে নেক্সট কুৱেশ্যন আৰু দুটা কুৱেশ্যন আছে আজি অলপ দীঘলীয়া হ'ব ক্লাছটো কাৰণ মই কিছুমান বেলেগ তথ্য আপোনালোকক কৈ গৈছোঁ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCৰ অধীনত 4খন জিলা হ'ল কি কি জিলা আছে কোকৰাঝাৰ বৰপেটা চিৰাং আৰু বাস্কা কোকৰাঝাৰ বাস্কা চিৰাং আৰু ওদালগুৰি কোকৰাঝাৰ বাস্কা শোণিতপুৰ আৰু ওদালগুৰি নে বাক্সা আৰু নলবাৰী তো কাৰেক্ট এনসাৰ হ'ব কোকৰাঝাৰ বাস্কা চিৰাং আৰু ওদালগুৰি আছে না BTCৰ অধীনত তো যোৱাকালি কি হৈছে বাগৰুম্বা ডান্স হৈছে হয়নে আমাৰ সৰুসজাই ষ্টেডিয়ামত তো তাতে হাগ্ৰামৰ মহিলাৰে 2003 চনত যি BTC চুক্তি হৈছিল তাৰে অলপ কাম বাকী থকা বুলি কৈছিল PMক চাইছেনে নে আপোনালোকে তো এতিয়া কি বড়োলেণ্ড BTC গুচি এতিয়া কি হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হৈছে BTR বুলি জনা যায় হয়নে এই যি BTC গঠন কেতিয়া হৈছিল 2003 চনত হৈছিলে যোৱাকালি যি আপোনালোকে হাগ্ৰামৰ মহিলাৰী আৰু আমাৰ হেৰিও বক্তব্য দিছিলে তাতে মেনশ্যন কৰিছিলে তেতিয়া কোন আছিলে অটল বিহাৰী বাজপেয়ী প্ৰাইম মিনিষ্টাৰ আছিলে হা BJP চৰকাৰৰ টাইমতে হৈছিলে তো এইটো BTC চুক্তি হয় বড়ো চুক্তি 2003 চনত তাৰপিছত BTAD কি কেতিয়া গঠন হয় 2003 চনৰ এই অঞ্চলটো কি হয় টেৰিটৰিয়েল এটা ৰিজন হিচাপে দিয়া হয় টেৰিটৰিয়েল কাউন্সিল হা BTAD নাম দিয়া হয় তাৰপিছত 2020 চনত ইয়াক কি কৰাই
ইয়াক শান্তি চুক্তিৰ জৰিয়তে 2020 চনত ইয়াক কি কৰা হয় BTR নাম দিয়া হয় হা আৰু ইয়াৰ প্ৰশাসনিক চহৰ যোনটো ক'ত আছে BTRৰ কোকৰাঝাৰত আছে আৰু BTRত বৰ্তমান কেইখন জিলা আছে 5খন জিলা আছে ইয়াতে তামুলপুৰটো সংযুক্ত হোৱা নাই এই 4খন আছে কোকৰাঝাৰ বাস্কা চিৰাং ওদালগুৰি আৰু কি তামুলপুৰ হা নতুন জিলা এখন তামুলপুৰ আছে ঠিক আছে গতিকে BTRত বৰ্তমান 5খন জিলা আছে সেইটো মনত ৰাখিব তামুলপুৰটো মনত ৰাখিব দেই নেক্সট কোৱেশ্যন তলৰ কোনটো উক্তি GST কাউন্সিলৰ বিষয়ে শুদ্ধ নহয় সুধিছে ই এক বিধিবদ্ধ সংস্থা ইয়াৰ অধ্যক্ষতা প্ৰধানমন্ত্ৰীয়ে কৰে ই আৱশ্যকীয় সামগ্ৰী বাদ দি পণ্য আৰু সেৱাৰ কৰৰ হাৰ নিৰ্ধাৰণ কৰে ই ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা গঠিত হৈছিল সো ই শুদ্ধ নহয় সুধিছে ইয়াক অধ্যক্ষতা প্ৰধানমন্ত্ৰীয়ে কৰে এইটো অশুদ্ধ হয় ওকে সো ইয়াক সিয়াৰ কোনে কৰে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰে কৰে ঠিক আছে প্ৰাইম মিনিষ্টাৰে নকৰে ফাইনেন্স মিনিষ্টাৰ কোনি নিৰ্মলা সীতাৰামন আছে না এতিয়া আৰু ইয়াক ই এটা কনস্টিটিউশনাল বডি হয় GST হা মনত ৰাখিব ই কনস্টিটিউশন বডি হয় আৰ্টিকল নাম্বাৰ 279 ইয়াৰ প্ৰভিজন দিয়া আছে হা ই এটা কনস্টিটিউশনাল বডি হয় আৰ্টিকল নাম্বাৰ 279A মনত ৰাখিব হা আৰু ইয়াক 2016 চনত ইয়াক গঠিত কৰা গৈছিল কনস্টিটিউশনাল বডি আৰ্টিকল 279A সেইটো মনত ৰাখিব লাষ্ট কোৱেশ্যন আজিৰ ক্লাছত অৰ্থনীতিত নোবেল বঁটা বিজয়ী ভাৰতীয় নাগৰিকজনৰ নাম কি ইকনমিক্সত নোবেল বঁটা লাভ কৰা অভিজিৎ বেনাৰ্জী অমৃত্য সেন জগদীশ ভাগৱতী নে হৰগোবিন্দ খুৰানা তো কাৰেক্ট এনসাৰ হ'ব অমৃত্য সেন তেখেতে অৰ্থনীতিত নোবেল বঁটা লাভ কৰিছিলে আৰু হৰগোবিন্দ খুৰানা এখেতে কি হৈছিলে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰিছিলে মনত ৰাখিব দেই চিকিৎসা বিজ্ঞানত 1968ত লাভ কৰিছিলে আৰু অমৰ্ত্য সেনে 1998ত নোবেল বঁটা লাভ কৰিছিলে মনত ৰাখিব হা অভিজিৎ বেনাৰ্জীয়ে লাভ কৰিছিলে বাট তেওঁ আমাৰ ভাৰতৰ নাগৰিক নাছিলে এইটো ভাৰতৰ নাগৰিক নহয় গতিকে অমৰ্ত্য সেনৰে মনত ৰাখিব আৰু হৰগোবিন্দ খুৰানা মনত ৰাখিব ঠিক আছে তেওঁ আমেৰিকাৰ নাগৰিক আছিলে 2019 চনত ঠিক আছে তেওঁ এইটো অৰ্থনীতিবিদে আছিলে এজন অভিজিৎ বেনাৰ্জী সো আজিৰ ইমানকেইটা কুৱেশ্যন আছিলে থেংকছ ফৰ ৱাচিং এইটো আপোনালোকে জানে এইটো চেনেল নতুন হয় আপোনালোকে কাইণ্ডলি চেনেলটো মেক্সিমাম শ্বেয়াৰ কৰিব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি যাব লগ পাম নেক্সট ক্লাছত ধন্যবাদ